সেই বস্তুটো জানিব বিচৰাটোৱে এটা এতিয়া আমি যেতিয়া জীৱ আত্মাই জানি পাম মই চল কপৰটো নাজানো কোনোবা এটা মই গাড়ীত বহি থাকিলে মোলৈ যদি ভাড়া এটা আহে বেলেগ এজনে চাই দি টানি লৈ গৈছে বাধিৰে অংকুশ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। মানুহেই মানুহৰ আকৰ্ষণ আৰু প্ৰেৰণাৰ মূল উৎস। মানুহৰ জীৱনৰ সাধাৰণ শিক্ষা আৰু আৱেগ অনুভূতিক চেৰ পেলাই মানুহে কোনো কামেই কৰিব নোৱাৰে। আমি আজি আপোনালোকৰ মাজলৈ এনে এজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ, যিজন বিশিষ্ট ভাগৱত ব্যাখ্যাকাৰ, পাঠক, জ্যোতিষী আদি কৰি আৰু বিভিন্ন গুণেৰে সমাধিত। আমি আজি আপোনালোকক চিনাকি কৰিব বিচাৰিছোঁ। এয়া আমাৰ মাজত উপস্থিত আছে বিশিষ্ট ভাগৱত ব্যাখ্যাৰ বোল পাঠক ডাঙৰীয়া আৰু তেখেতৰ এটি বোল পাঠক হৈছে তেখেতৰ এটি ছদ্ম নাম আৰু তেখেতৰ মূল নাম হৈছে চান্দুমণি পাঠক। এয়া আমাৰ মাজত বোল পাঠক ডাঙৰীয়া। নমস্কাৰ। সৰ্বপ্ৰথমেই মই অংকুশ গোষ্ঠীৰ বিষয়ববীয়া আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিহেতুকে আপোনালোক সবে আমাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে। আমি সিমানৰ যোগ্য পাত্ৰ নহওঁ, তথাপিতো আপোনালোকে যে আমাক ভাবিলে এই অনুষ্ঠানৰ যোগেদি কোৱাইদি প্ৰকাশ কৰিলোঁ, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰত্যেক মানুহৰ জীৱনৰ এটা পৰিচয় থাকে, সেইটোৱে আজি আমাৰ বিশিষ্ট আসন অলংকৃত কৰা বোল পাঠক ডাঙৰীয়াৰো এটি পৰিচয় আছে। আমি সৰ্বপ্ৰথমে আমি তেখেতৰ পৰিচয় জানিব বিচাৰিছোঁ। সমূহ অসমবাসী ৰাইজৰ আৰু লগতেই সমূহ দৰ্শকলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ পৰিচয় দিবলৈ আগবাঢ়িছোঁ। মই যোৰহাট জিলাৰ গড়মূৰ কৈৱত্য গাঁৱৰ নিবাসী, স্বৰ্গীয় ৰোষেশ্বৰ পাঠক দেৱৰ মই মধ্যম পুত্ৰ। মোৰ নাম চান্দুমণি পাঠক, ওৰফে মোৰ ঘৰত মতা নাম বোল পাঠক। অৱশ্যে বোল পাঠক নামেৰেই মোক সকলোৱে চিনি পায়, পৰিচিত। আৰু তেনেদৰেই মই এয়া সমাজৰ লগতে ব্ৰতী হৈ বসবাস কৰি আছোঁ। শৈশৱ বুলি ক'লে মুখত হাঁহি এটি খেলি যায়। সেই তাহানিৰ দিনবোৰ আমি কুটকুৰা খেলা, মাৰ্বল গুটি খেলা, দবাম খেলা, লুকা ভাকু কৰা, সেই দিনবোৰ আজি প্ৰজন্মৰ শিশুসকলৰ মাজত প্ৰায় হেৰাই যোৱা বিধৰে হৈছে। আজি শিশু আধুনিকতাৰ মাজত মাক দেউতাকে তেওঁলোকক ইমানেই বন্দী কৰি ৰাখিবলৈ ল'লে যে তেওঁলোকে আমি খেলা সেই তাহানি দিনৰ লুকা ভাকু, মাৰ্বল খেলা আদি সেইবোৰ খেলবোৰৰ পৰা তেওঁলোক আঁতৰি গৈছে। সেই তেনেকুৱা এটা দিনবোৰত আপুনি কেনেদৰে শৈশৱটো পালন কৰিছে? মোৰ শৈশৱ বুলি যিটো দিন মই পাইছিলোঁ, অৱশ্যে বহুত কষ্টকৰ আছিল। তাৰ মাজতেও মই ল'ৰালি জীৱনটো অৱশ্যে উপভোগ কৰি গৈছিলোঁ। আমাৰ গাঁৱৰ কাষতে এখন নদী আছিলে, যাক ভোগদৈ বুলি কয়। আমি তাতেই সমূহ বন্ধু বান্ধৱ, আমাৰ যিসকল মোৰ একনিষ্ঠ সংগী আছিল, পুনেশ্বৰ আছিল, নাম ইতিমধ্যে প্ৰয়াত হৈছে, দুলুমণি দাস আছিল, বৰ্তমান জীৱিত দীপক ভৰালী, দিগন্ত দাসকে প্ৰমুখ্য কৰি সাধন সত্য, এনেকৈ যথেষ্টখিনি আমাৰ যুৱ বন্ধু আছিল। তেওঁলোকৰ লগত আমি খেলা ধেমালি কৰিছিলোঁ। আমি প্ৰায় ঢকুৱা চলোৱা যিটো দিন আছিলে, সেই দিনত আমি ঢকুৱাত বহি টনা কটনি খেলোঁ। নদীলৈ গৈ আমি নদীৰ পৰা জাপ মাৰি তললৈ ডুব মাৰি খেলা ধেমালি কৰোঁ। বহাগ বিহু আহিলে আমি হুঁচৰি গাওঁ। তাৰ পৰা হুঁচৰি যিটো পইচা ৰেহাই হয়, তাৰ পৰা আকৌ আমি কি কৰোঁ, আমাৰ ফুটবল কিনি দিওঁ। এই ফুটবল কিনি আমাৰ স্কুলৰ ফিল্ড আছিলে, তাত খেলোঁ। এই তেনেদৰেই আমাৰ হৈছিলে দিনবিলাক পাৰ। আৰু যি বাল্যকালৰ সুখ আচলতে সেইখিনি আমি উপভোগ কৰিছিলোঁ, মানে মুকলিমূৰীয়াকৈ উপভোগ কৰিছিলোঁ। এইটো নহয় যে আজি আমি ঘৰৰ ভিতৰতে আছিলোঁ। খালি মোৰ অকণমান কষ্টকৰ হৈছিলে, যিহেতু মোৰ দেউতা 5 বছৰ বয়সতে ঢুকাইছিল। সেইকাৰণে মোৰ কিছু আৰ্থিক দিশত অকণমান চিন্তানীয় বিষয় আছিল। সেইবাবে কিছু দিশত অভাৱ এটা অনুভৱ কৰিছিলোঁ, যাৰ বাবে মই বহু সংঘৰ্ষ কৰিলোঁ, যাৰ ফলত আজি প্ৰভু ভগৱন্তৰ কৃপাত হয়তো সেই সংঘৰ্ষৰ ফলতে আজি মই এই জেগাত উপনীত হ'বলৈ সক্ষম হ'লোঁ। অফলা আৰু কফলা দিনবোৰ আপোনাৰ কেনে আছে? সেই তাহানিৰ অফলা দিন আৰু আজিৰ অফলাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিবা পাৰ্থক্য আছেনে? আৰু আপোনাৰ সেই শিক্ষাৰ জীৱনটো কেনেধৰণে আছে আৰু কেনেদৰে আপুনি পাৰ কৰিছে? হয়, মই বাল্যকালটো অধ্যয়ন কৰিছিলোঁ আমাৰ নামঘৰৰ কাষতে, পকা ৰাস্তাৰ কাষতেই অৱস্থিত
512 নং গড়মূৰ গীতাৰ্থী প্ৰাথমিক বিদ্যালয়ত। তেতিয়া দিনত আমাৰ অংগনবাড়ী ছিষ্টেমটো নাছিল। তেতিয়া আমি আপোনাৰ ক শ্ৰেণী এনেকৈ কৈ আছিলোঁ, তৃতীয় চতুৰ্থৰ পাছত আপোনাৰ পঞ্চমলৈকে আছিলে, পঞ্চমৰ পাছত 5। অৱশ্যে মই পঢ়ি থকা সময়ত পঞ্চমটো উঠি ডাইৰেক্ট 5 হৈ গৈছিল। মই সেইকাৰণে চতুৰ্থৰ পৰা ডাইৰেক্ট 5 পাইছিলোঁ। তেতিয়া আমি পঢ়া সময়ত আমাৰ স্কুলত আছিল ব্যৱস্থাটো এনেকুৱা, আমি বহিবলৈ বেঞ্চ বা টেবুল নাছিল, একোখন তক্তা আছিল। সেই তক্তাখনতে আমি বহোঁ। পঢ়া আমাৰ সহপাঠী আছিলে পুলিন দাস, প্ৰশান্ত বেজবৰা, ধন দাস, এনেকৈ কৰি কিছু আছিলে বাল্য বন্ধু। আৰু তেনেকৈ আমাৰ পদ্মা দাস ছোৱালীও আছিলে, মি আছিলে এগৰাকী, তাৰপাছত জ্যোতিপ্ৰভা দাস, এনেকৈ কিছু ছোৱালীও আছিলে। আমি একেলগে পঢ়োঁ। কুলজিৎ আছিলে, কুলজিৎ দত্ত বুলি এজন আছিলে। এনেকৈ আমি বৰ অন্তৰংগ বন্ধু আছিলোঁ। সেইদিনৰ পৰাই আমি তাতে সেই পঢ়াশালীতে আমি পঢ়ি চতুৰ্থ শ্ৰেণীলৈকে পঢ়িলোঁ। তাৰপাছত পঞ্চম শ্ৰেণীটো উঠি যোৱাৰ বাবে মই গৈ 5ত পালোঁগৈ। মই অৱশ্যে মোৰ কিছু আৰ্থিক অসুবিধাৰ বাবে মই পঢ়াটোত অকণমান ডিষ্টাৰ্ব পাইছিলোঁ। যিহেতুকে আমাৰ খেতি বাতি যথেষ্ট আছিলে, যদিও আছিলে, মোৰ দেউতা ঢুকাই যোৱাৰ পাছত আধি দিব লগা হৈছিলে। তেতিয়া তেওঁলোকে আধি দিয়ে, সেই খেতি চাউলে আমাৰ ধৰি লওক ঘৰখন বৰ সম্পূৰ্ণকৈ নচলিছিল। গতিকে মই যেতিয়া শনিবাৰ দেওবাৰে যেতিয়া অফ থাকে, কেতিয়াবা নাথাকিলেও মই নিজেই ধৰি লওক মোৰ জীৱনত বহুত সংঘৰ্ষ আছে, সেইখিনি ক'লে অন্ত নহ'ব। মই কেতিয়াবা শাক চব্জি বুটলি, বনৰীয়া শাক চব্জি লৈ দেওবাৰে মই বজাৰলৈ গৈছিলোঁ। বা মোৰ ভাই ককাই সকলো দুজন আছে, তেওঁলোকেও তেনেকেই সংঘৰ্ষ কৰিছিল, পঢ়িছিলোঁ। গতিকে আমাৰ ঘৰত সকলোৱে ভাল ৰেংক লৈ পঢ়া শুনা কৰিছিল, কিন্তু মই পঢ়াত অকণমান অংকত দুৰ্বল আছিলোঁ। সেইকাৰণে মই যোৰহাট গভ বইজত নাপালোঁ। ছিট নাপাই লাষ্টত গৈ মাদ্ৰাছাত মই এডমিশ্যন ল'বলগীয়া হৈছিল। সেই সময়ত আজি যোৰহাট হাইস্কুল যাক কয়, যোৰহাট হাইস্কুলত মই এডমিশ্যন লৈছিলোঁ। তাৰ পৰাই মই মোৰ যি আমাৰ মেট্ৰিক পৰীক্ষা আছিল, তাৰ পৰাই মই পাছ কৰিছিলোঁ। তাৰপাছত মই যোৰহাট কলেজত কলেজীয়া জীৱন আৰম্ভ কৰিছিলোঁ যদিও মই হাই ছেকেণ্ডেৰী ফাইনেল নিদিলোঁ। মোৰ শিক্ষাগতটো অকণমান কমি আছিলে, কিন্তু মোৰ অলপ আৰ্থিক পৰিস্থিতিৰ প্ৰব্লেমৰ কাৰণেই মই ধৰি লওক শিক্ষাটো সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। কাৰণ যিহেতুকে মোৰ বাৰ্ডেন আছিলে কিছু। মোৰ ভাইটি আছিলে, লগত মোৰ ডাঙৰ দাদা আছিলে বা মোৰ মা আছিলে, আমি যৌথ পৰিয়াল, ককা আইতা সকলো আছিল। কৰ্মময় ব্যস্তৰ মাজত যিকোনেই পাইছিলোঁ মই পঢ়িছিলোঁ। তেনেকেই মই শিক্ষা জীৱনটো ধৰি লওক তাতেই মই সামৰণি মাৰিব লগা হৈছিল। তাৰপাছত মই কৰ্মত ব্যস্ত হ'লোগৈ আৰু কৰ্মৰ যোগেদি আজি মই ভগৱন্তৰ কৃপাত এই জেগাত পাইছোঁ। মানুহৰ জীৱনত সংগ্ৰাম প্ৰয়োজনীয়তা আছে। সংগ্ৰাম থাকিলে আচলতে জীৱনটো আগবাঢ়ি যাবৰ কাৰণে এটা পথ বুলি ক'ব পাৰি। আপুনি ইতিমধ্যে কৈ গৈছে যে আপোনাৰ জীৱনতো সেই বাল্যকালৰ পৰাই কিবা কষ্ট আছিল, সেইটো আচলতে সংগ্ৰামৰ ভিতৰুৱা বস্তু। এতিয়া আপুনি সেই সংগ্ৰামৰ মাজেৰে আজিৰ তাৰিখলৈকে কিদৰে আপুনি আগবাঢ়িবলগীয়া হৈছে, কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া আছে, সংগ্ৰামখিনি আচলতে কেনেকুৱা? আজি আমি জানিব পৰা মতে আজি পুৰণা গড়মূৰ কৈৱৰ্তৰ গাঁৱত আপুনি এজন উজ্জ্বল নক্ষত্ৰ বুলি আমি জানো। আপোনাৰ এটা সুন্দৰ পৰিচয় আছে আৰু এখন গাঁওখনক আপুনি উজ্জ্বল দিশলৈ আগবঢ়াই নিছে। নৱপ্ৰজন্মই হওক বা শিশুসকলেই হওক বা বয়োজ্যেষ্ঠসকলেই হওক, প্ৰত্যেকটো ক্ষেত্ৰতে দেখিছোঁ আপোনাৰ ভূমিকা, আমি জানিব পাৰিছোঁ আপোনাৰ ভূমিকা আছে। এই ক্ষেত্ৰত আপুনি সংগ্ৰাম কেনেদৰে কৰিব লগা হৈছে? আপুনি বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি জীৱনটো আগুৱাই যাবৰ কাৰণে? কেনেদৰে সেয়া আমি ৰাইজৰ আগত অৱগত কৰিব বিচাৰিছোঁ। হয়, মই সংঘৰ্ষ কৰিব লগা হৈছিল। যিহেতু মই যেতিয়া 5 বছৰ বয়সতে মোৰ দেউতা ঢুকাই গ'ল, মই কৈছিলোঁ। তাৰ পাছত মোৰ আৰ্থিক পৰিস্থিতি আমাৰ অলপ বেয়া। খেতি বাতি আছিলে, আচলতে ধান বা খাবলৈ আমাৰ চাউল অলপ হৈছিলে, কিন্তু নগদ ধনটোৰ অভাৱ আছিল। তেতিয়া মোৰ মায়ে এইটো উষা কোম্পানী, বৰ্তমান আমাৰ আজিকালি নাইকিয়াই হৈছে নেকি, গড়আলিত আছিলে, তাতে তেওঁ এজেণ্টৰ কাম কৰিছিলে। বেজী গুলি এইবিলাক বিক্ৰী কৰিছে ঘৰে ঘৰে। সন্ধিয়া আহে, ঘৰ পায়। তেতিয়া আমাৰ ঊলৰ তেতিয়া চুৱেটাৰ গাঠে, মানে গাঁঠি পেলাইহে ঊলৰ চুৱেটাৰ পিন্ধা, ৰাতি ঊল গাঁঠিব, তাঁত লগাব, এনেকুৱাবিলাক সংগ্ৰহ কৰিছে দেখি মই মাৰ লগত সদায় সহযোগী থাকোঁ। আমাৰ ছোৱালী নাছিল, মাৰ লগত থাকোঁ। কেতিয়াবা মই চুৱেটাৰ গাঁঠিবলৈও মই জানিছিলোঁ, শিকিছিলোঁ। কেতিয়াবা তাঁত ব'বলৈও শিকিছিলোঁ। লেডিজে কৰা সকলো কাম প্ৰায় মই মাৰ লগত সহযোগ কৰি দিছোঁ। গৈ মই মাক কষ্ট দেখি তেতিয়া কি কৰোঁ, এই আমাৰ বন্ধ দিনবিলাকত কোনো ব্যক্তি ঘৰত থাকিলে, তেতিয়া দিনত আমাৰ মানে এই গুটি যিটো চিপছ, বৰ্তমান চিপছটো নাছিল, তেতিয়া টুকুৰা ইটা ভাঙি পেলাই ঘৰ দুৱাৰ বনাইছিল। মই তেতিয়া
প্ৰায় 50 পইচা টিং হয়। এতিয়া মানুহৰ ঘৰত মই ইটা ভাঙো টিং কৰি, মানে অফ টাইম পালেই আৰু পঢ়া বন্ধ আছে আজি অফ টাইম, টুকুৰা 50 পইচা টিং কৰি ভাগোঁ। তেনেকুৱা কৰোঁ, সেই পইচা আনি মাৰ হাতত দিওঁ ঘৰ চলিবৰ কাৰণে, যাতে মোৰ বাকী পঢ়া টাইমত পঢ়া শুনা চলি থাকে। আমাৰ দাদাও তেনেকৈ ক'ৰবাত ৰং পেইণ্ট কিবা কিবি কৰি থাকে, মোৰ ভাইটিও অৱশ্যে সংগ্ৰহ কৰিছে। তেনেকেই দিনবিলাক পাছ কৰি কৰি আমি যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে তেনেকৈ পাৰ কৰিলোঁ। তাৰ পাছত কিন্তু মোৰ ককা দেউতাই ভাবিলে যে মোৰ নাতিকেইজনী ইমান সংঘৰ্ষ কৰিছে, গতিকে ইমান সম্পত্তি মাটি আমাৰ বহুত আছিলে, পৈতৃক সম্পত্তি। এতিয়া ককাই ভাবিলে নাই অলপ বিক্ৰী কৰি দিওঁ, বিক্ৰী কৰি আমাক কলেজীয়া জীৱনত অকণমান সহযোগ কৰিছে। কিন্তু কৰিছিলে যদিও ককা ঢুকাই গ'ল আমি কলেজত পঢ়ি থাকোঁতে। তাৰপাছত মানে জীৱনটো অকণমান মই ককাৰ লগত বা মোৰ মাহঁতৰ আদৰ্শত সদায় ঘূৰি ফুৰোঁ, মই দিশহাৰা নিচিনা হৈ গৈছোঁ। তাৰপাছত আৰু ব্যৱসায় কি আমি বা চাকৰিৰ কাৰণেও মইতো শিক্ষাটো ৰৈ যাব লগা হ'ল, মই কোনো চেষ্টা কৰিব নোৱাৰিলোঁ। তাৰপিছত ব্যৱসায় এটাৰ পাছত এটা মই মানে প্ৰচেষ্টা কৰি গ'লোঁ। কেতিয়াবা ধৰি লওক মাছ আনিৰ লগত সহযোগীৰ লগত বিক্ৰী কৰিবলগীয়া নিচিনা হৈছিলে, কেতিয়াবা শাক চব্জি, কেতিয়াবা ইটা বালি ছাপ্লাই দিব লাগে, কাৰোবাৰ লগত সহযোগী হওঁ। নিজে মানে অকলে কৰিব পৰা শক্তিটো মোৰ তেতিয়া নাছিল। তেনেকৈয়ে বহুখিনিয়ে কৰিলোঁ, ভাল বেয়া অনেকখিনি মোৰ জীৱনত ঘটি গৈছে, হয়তো কেতিয়াবা বেয়া সংগো মই পাইছোঁ। তো সেই তেনেকৈয়ে গৈ মই বেয়া সংগ পাইছোঁ, কিন্তু মই সোনকালে অকণ বিবাহত আবদ্ধ হওঁ। বিবাহ পতাৰ পাছতেই মই মোৰ মিছেছক লগ পোৱাৰ পাছতেই মোৰ জীৱনৰ পটভূমিটো সলনি হ'ল। আৰু সেইধৰণে সংগ্ৰাম কৰি মই আহিলোঁ। আহি মোৰ জীৱনটো আজি ব্যৱসায়, অনেকখিনি ব্যৱসায় কৰাৰ পাছত মই এটা প্ৰতিষ্ঠা সৰু সৰু কিছু ব্যৱসায় মই যিখিনি আজি বৰ্তমানো ব্ৰতি আছোঁ, সেইখিনি কৰি লৈ মই সফল হ'বলৈ ভগৱানৰ কৃপাত সফল হ'ব পাৰিলোঁ। আৰু তেতিয়াই মই ভাবিলোঁ যে জীৱনটো মই যিখিনি কষ্ট সংঘৰ্ষ কৰি গৈছোঁ, যাতে মোৰ গাঁওখনৰ যিসকল যুৱক বা মোৰ ওচৰ চুবুৰীয়া আশে পাশে মোৰ যিখিনি আছে, যাতে তেওঁলোকে সেই সংঘৰ্ষবিলাক সহজে যুঁজি পাব পাৰে, মানে যুঁজি পাৰ হৈ যাব পাৰে, আৰু তেওঁলোকক মই প্ৰেৰণা হিচাপে ৰাখোঁ। যিটো মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ মোৰ ককা ঢুকাই যোৱাৰ পাছত, সেই অকলশৰীয়াটো অনুভৱ নহওক বুলি মই মোৰ স্থানীয় যিখিনি মোৰ যুৱক আছিলে, ওচৰৰ ককাই ভাই নিচিনা, তেখেতসকলৰ লগত মই টাচ থৈছিলোঁ, দুখ সুখত সদায় খাৰা হৈ আছিলোঁ, আৰু প্ৰেৰণা হিচাপে মই দিবলৈ আগবাঢ়িছিলোঁ। সেই ধৰণে আগবাঢ়ি যাওঁতে যাওঁতে মই আধ্যাত্মিকতাত আগবাঢ়ি গৈছিলোঁ। মানুহৰ জীৱনৰ কেইবাটাও দিশ থাকে, আধ্যাত্মিক হওক বা আৰ্থিক হওক, বিভিন্ন দিশ আছে। আপুনি ইতিমধ্যে আধ্যাত্মিকৰ কথা কৈছে যে আধ্যাত্মিকৰ জীৱনটো আপুনি ককা দেউতাৰ পৰাই আপুনি লাভ কৰিছে। আপুনি কৈছে জীৱনৰ সংঘৰ্ষৰ সময়ৰ পৰা আগবাঢ়ি আহিব কাৰণে, মানে যেনেকৈ আপুনি আগবাঢ়ি গৈছে আজি, সেই দিশত আপোনাৰ পত্নীগৰাকীৰ সম্পূৰ্ণ প্ৰেৰণা আছে। সেই প্ৰেৰণা আচলতে কেনেকৈ লাভ কৰিছে, মানে কি পদ্ধতিৰে আচলতে তেখেতে প্ৰেৰণা দিছিলে, আৰু কেনেকৈ আপুনি সেই প্ৰেৰণা মানে আদৰ্শ হিচাপে লৈছিলে, আজি তাৰিখত আপুনি কেনেকৈ আগবাঢ়িছে, মানে সেই প্ৰেৰণা আজিৰ তাৰিখত আছেনে, একেধৰণে প্ৰেৰণাটো আপুনি পাইছেনে? সুন্দৰ কথা সুধিলে। মই কৈছিলোঁ যে মই নিচাৰ প্ৰতি আসক্তিত হৈ গৈছিলোঁ। মানে হৈ যোৱাৰ পাছতেই মই তেতিয়া অনুভৱ কৰোঁ যে যদি মই নিচা খাওঁ, ৰাতিপুৱালৈকে মোৰ নিচা লাগি থাকে গাত। ৰাতিপুৱা যেতিয়া মই গুৰু সেৱা কৰোঁ, তেতিয়া মোৰ অনুভৱ হয় গাটো মানে কাম কৰা কৰ্মশক্তিটো নাথাকে। মই অনুভৱ কৰোঁ যে এইটোৱে জীৱন নে, যিটোতো কাম কৰিব যাব লাগিব। আৰু গুৰু সেৱা কৰাৰ লগে লগে যেতিয়া মই ভগৱন্তৰ চৰণত শৰণাগত হ'লোঁ, মই ক'লোঁ যে নামষাৰ পতাৰ পাছতে মই তেওঁৰ ওচৰত একনিষ্ঠ সেৱাত ব্ৰতী হৈ গ'লোঁ, সদায় নিত্যকৰ্ম কৰাৰ পাছত মোৰ সেইটো অনুভৱ হ'ল যে মই নিচাটো খাই জীৱনটো মানে খাই শুই থাকিবৰ কাৰণে মই জন্ম হৈছোঁ নেকি? সেইটোতো নহয়। ভগৱানে যেতিয়া মোক এটা জ্ঞান দিলে, যিটো আমি গীতাত পাওঁ সদায়, মই যে আত্মা, মোৰ এটা ইয়াতে কৰণীয় আছে, সংসাৰলৈ মোক পঠাইছে, গতিকে মই ইয়াক কৰণীয় কৰিব হ'লে মই এই নিচাৰ প্ৰতি বা মই সংগবোৰ ত্যাগ দিব লাগিব। মই তাৰ পৰা ত্যাগ দি ওলাই অহাৰ পাছত মোৰ মিছেছক মই বেছি টাইম পাওঁ। যিটো সময়ত মই নিচাত আছিলোঁ তেওঁক বেছি সময় নাপাওঁ, তেতিয়া মোৰ বন্ধু বান্ধৱখিনিকহে পাওঁ। মিছেছক পোৱাৰ লগে লগে মোৰ তেতিয়া সেই সময়ত 99 আছিলে, 99 চন, মোৰ অকণমান পেটৰ প্ৰব্লেম হৈছিলে, গেছ হয় তেতিয়া। সেই সময়তে মই ঘৰত বহি দিলোঁ কাম নকৰোঁ বুলি। তাৰপাছত মই সেই সময়ত মই দোকান এখন খুলিছিলোঁ ঘৰতে। তাৰপৰা মই আপোনাৰ বিভিন্ন বেলেগ বেলেগ ব্যৱসায়টো মই ইনভল্ভ হ'লোঁ। ঘৰত বহি মোৰ অকণমান মাটি আছিলে, মই বিক্ৰী কৰি টকাখিনি ইনভেষ্ট কৰিলোঁ। মই তেতিয়া মোৰ মিছেছে ধৰি লওক যিটো সময়ত মোৰ ঘৰত যিটো নিচা সময়ত আছিলোঁ মই, সেই সময়ত মোৰ ঘৰত আৰ্থিক অৱস্থা কি বেয়া হৈ যায়। কাৰণ পইচা পালে মই ইমানটো পইচা ইমানটো ঘৰ নচলে। মোৰ মিছেছে কি কৰে আপোনাৰ, যদি মই 100 টকাও দিওঁ বা
তেতিয়া দিনত 100 টকা নিদিওঁৱেই, মই 15 টকা 20 টকাহে দি থৈ যাওঁ, এনেকুৱা দিন আছিলে। সেইটো মোৰ মূল্যও বেছি নাছিলে। সেই তাৰ পৰা তেওঁ 2 টকা হ'লেও বচাই থয়। আৰু কিবা এটা পৰিস্থিতি পৰিলে তেওঁ বেলেগৰ পৰা হ'লেও বিচাৰি আনি মোক সহযোগ কৰিছে। আকৌ মই সেই অনুক্ৰমে সততাৰে সেই পইচাটো তেওঁক ঘূৰাই দিছোঁ। আৰু প্ৰতিটো মুহূৰ্তত তেওঁ দিহা পৰামৰ্শ দিয়ে যে এইটো কৰক, এইটো সময়ত আপুনি এইটো কৰিলে ভাল। আৰু মই তেনেকৈ আগবাঢ়ি যাওঁ। প্ৰতি ক্ষেত্ৰত মোতকৈ তেওঁ সাহস বেছি। মই যদি ৰাতি বাহিৰলৈ ওলাবলৈও ভয় কৰোঁ, তেওঁহে আগে ওলায়, এনেকুৱা আছিলে। আৰু সেই তেনেকৈ তেওঁ প্ৰতি ক্ষেত্ৰতে আগবঢ়ালে আৰু প্ৰতি মুহূৰ্তত আজিও সেইধৰণে প্ৰেৰণা দি আছে। কাৰণ তেওঁ অনাথ আছিলে, তেওঁৰ কোনো দেউতা নাই, মাক এগৰাকী আছিলে, ঢুকালে। আমি দুইজন অনাথ বুলিয়ে ক'ব লাগিব। মোৰ যদিও পৰিয়াল আছিলে, দেউতা ঢুকাই গ'ল, আমি মা আছে অৱশ্যে, মা ভাইটি ককাই। তথাপি নিজক নিজে আমি দুইজনেই খাৰা হৈছোঁ। তাৰপাছত মই তেতিয়া সেই নিচাৰ যি হেৰিৰ পৰা ওলোৱাৰ পিছত মই সংঘৰ্ষ কৰিলোঁ যে ব্যৱসায় পাতিত। ব্যৱসায় মই এটাৰ পিছত এটা অকণ সৰু সৰু ব্যৱসায় আৰম্ভ কৰি গ'লোঁ। কেতিয়াবা যদি দোকান এখন খুলিছোঁ, কেতিয়াবা এটা জিম এটা খুলিছোঁ, কেতিয়াবা এটা কোচিং চেণ্টাৰ খুলিছোঁ, কেতিয়াবা স্কুল খুলিছোঁ, কেতিয়াবা পূজা পাঠ খুলিছোঁ। লগে লগে মই ষ্টাডি কৰিবলৈ ল'লোঁ। মোৰ যদিও শিক্ষাটো মই সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ, কিন্তু মোৰ ভগৱানে শিক্ষাৰ যিটো মোৰ মানে ধাৰা, মানে ল'ব পৰা, মানে মোৰ ব্ৰেইনে ল'ব পৰা সেই কেপাচিটি মোৰ আছিল। আৰ্থিক ক্ষেত্ৰত মই ল'ব নোৱাৰিছিলোঁ, কিন্তু মই এতিয়াও সেইকাৰণে অধ্যয়নে কৰি থাকোঁ। তাৰপাছত সেই সময়ত মই অধ্যয়ন কৰাত লাগিলোঁ। তাৰপৰা মই অধ্যয়ন কৰাৰ লগে লগে কিছুকৈ মোৰ ককা দেউতাহঁতে কৰিছিলে, জ্যোতিষৰ বিষয়টোত মই অধ্যয়ন কৰিলোঁ। তাৰ পৰা অকণমান জ্ঞান লভিলোঁ। তেতিয়া জনসাধাৰণৰ দুখৰ সময়ত মই এটা দিহা পৰামৰ্শ আগবঢ়াব পৰা হ'লোঁ। তাৰ লগে লগেই ভাগৱতত, নাম কীৰ্তনত এইবিলাকত মই ব্যস্ত হৈ গ'লোঁ। হৈ যোৱাৰ লগে লগে জীৱনটো মোৰ আধ্যাত্মিকৰ প্ৰতি বেছি আহি গ'ল। আৰু ভগৱন্তৰ কৃপা, মোৰ ব্যৱসায় যিটোত মই 100 টকা পাব লাগিছিল, সেইটো আজি 1000 টকা মোৰ ইনকম হ'বলৈ ধৰিলে। হোৱাৰ লগে লগে মোৰ ধৰি লওক আৰ্থিক যিটো পৰিস্থিতি বেয়া আছিল, তাক আজি মই সম্পূৰ্ণৰূপে নিয়াৰিকৈ চলিব পৰা হৈছোঁ। এখন ঘৰ নিয়াৰিকৈ চলাই গুৰু ভকতক সংগ দি বা সমাজৰ উন্নয়নৰ কাৰণে সহযোগ আগবঢ়াব পৰা অৱস্থাত মই আজি পালোহি। আৰু মোৰ পৰিবাৰ, ভগৱান সৰ্বপ্ৰথম, ভগৱানৰ পাছতে মোৰ পৰিবাৰ, মোৰ প্ৰেৰণা। আৰু তেওঁৰ যি মানে সহযোগ, তাতে আহি মই ইয়াতে মাতৃৰ আশীৰ্বাদ আছে, পৰিয়ালৰ মৰম আছে, আৰু কিন্তু মোৰ সম্পূৰ্ণ প্ৰেৰণা মোৰ পৰিবাৰ। তেওঁৰ সহযোগতে আজি মই এই জেগাত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'লোঁ। ইতিমধ্যে আপুনি জনাইছে যে আপোনাৰ পত্নী আপোনাৰ প্ৰেৰণাৰ মূল উৎস। গতিকে সেই প্ৰেৰণাৰ যি মূল উৎস, তেখেতৰ নামটো ইতিমধ্যে আমি সমাজৰ আগত কোৱা নাই, দাঙি ধৰা নাই। গতিকে আমি তেখেতৰ নামটো আমি সমাজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। তেখেতৰ নামটো আচলতে জিনু শইকীয়া আছিলে। তেখেত অৱশ্যে আহোম সম্প্ৰদায় আছিলে। এতিয়া মোৰ লগত বিবাহ হোৱাৰ পাছত আৰু জিনু পাঠক বৰ্তমান। মই শিক্ষাত তেখেতেও মানে সম্পূৰ্ণ কৰিব নোৱাৰিলে। আমি বৰ সৰুতেই সংসাৰ কৰিছিলোঁ, যিহেতুকে এতিয়া আমি সেইকাৰণে আমি কম বয়সতে এতিয়া নাতিও দেখিলোঁ। সেইকাৰণে তেখেতেও কৰিব নোৱাৰিলেও, কিন্তু জ্ঞানৰ ক্ষেত্ৰত প্ৰভুৰ কৃপাত মই ভাবোঁ যে ভগৱন্তৰ পিছত তেওঁ মোৰ একান্ত মানে জ্ঞানদাতা। ইতিমধ্যে আমি সমাজৰ বিভিন্নজন ব্যক্তিৰ পৰা জানিব পাৰিছোঁ আপুনি সমাজৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে কাম কৰিছে। তাৰ কাৰণস্বৰূপে আজি হয়তো এবছৰমানো হ'ব পাৰে, মই জ্ঞাত নহয়, আমাৰ অসমবাসী ৰাইজে দিল্লীত আছিল নিশ্চয়, এটি আপোনালৈ ৰাষ্ট্ৰীয় বঁটা প্ৰেৰণ কৰিছিলে। আৰু সেই বঁটাটো কি আছিল, আৰু সেই আপুনি কেনেধৰণৰ কৰ্ম কৰিছে, আৰু সমাজখনৰ কাৰণে সকলোৱে কৈছে যে আপুনি বিভিন্ন সমাজৰ কাৰণে বিভিন্ন ধৰণৰ অৰিহণা আগবঢ়াইছে। আৰু সেই অৰিহণাখিনি আমি আচলতে এই মঞ্চত আমি কথাৰে ক'ব নোৱাৰোঁ, বিভিন্নখিনি কৰিছে। আৰু আগলৈকে ভগৱানে আপোনাক শক্তি দিয়ক, সেইদৰে কৰ্ম কৰি যাওক। আপুনি কিদৰে কৰ্ম কৰিছে তাৰ অকণমান আৰ্হি আমি জানিব বিচাৰিম। হয়, এইটো গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আমি মনুষ্য হৈ সংসাৰত জন্ম ল'লে কেৱল নিজে উপাৰ্জন কৰি সেই উপাৰ্জনে নিজৰ পৰিয়ালটো পোহপাল দি একোখন গাড়ী কিনি বা এটা বিল্ডিং বনাই একোটা আ অলংকাৰ কাপোৰ কানি পিন্ধি মই সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে
ওলাই ফুৰাটোৱে যে সমাজৰ প্ৰতি দায়বদ্ধতা নথকাকৈ এই ধৰণে প্ৰতিষ্ঠিত হোৱাটোৱে সম্পূৰ্ণ প্ৰতিষ্ঠা মানে নুবুজায়। কাৰণ যিহেতুকে ভাগৱতৰ যোগেদি কৈছে মনুষ্য জীৱন এবাৰ হয়। গতিকে আমি যি লৈছোঁ প্ৰভুৰ পৰাই লৈছোঁ, যি থৈ যাম ইয়াতেই প্ৰভুৰ ওচৰতে আমি থৈ যাম, আৰু তাক কোনে উপভোগ কৰিব সেইটো আমি নাজানো। গতিকে যিমানটো মানে আমাৰ প্ৰয়োজন সেইখিনিয়ে আমি লৈ চলিব লাগে, আৰু যিখিনি আমাৰ পাৰে তাৰমানে পৰাসকলে যিটো পাৰে সেইখিনি সংৰক্ষণ কৰাৰ উপৰিঞ্চি যিটো নিজক জীয়াই থাকিব লাগিব সেইখিনি সংৰক্ষণ কৰাৰ উপৰিঞ্চি যিখিনি থাকে সেইখিনি সমাজৰ সৎকৰ্মৰ কাৰণে লগাই যোৱাটো প্ৰয়োজনীয় বুলি ভাগৱত তত্ত্বই কৈছে বা গীতাত উল্লেখ আছে, আৰু সেই বাক্যকে আমি ধাৰণ কৰি যাবলৈ প্ৰচেষ্টা কৰিছোঁ। কোনোবা যদি আজি নামঘৰত বনাবলৈ ধৰিছে, আমাক কয়, আমি যি পাৰোঁ সহায় সহযোগ আগবঢ়াইছোঁ, বা কোনো ৰোগতো আৰ্তনায়তত হৈ আছে তেওঁ আহি যদি আঁতৰত আমাৰ ওচৰ পাইছে, আমি যি পাৰোঁ সহযোগ আগবঢ়াইছোঁ। সেই তেনেকৈ আমি সমাজৰ কৰ্মবিলাক কৰি গৈ আছোঁ, আৰু ভৱিষ্যতেও আমি কৰি গৈ থাকিম। আৰু সেইকাৰণে ৰাইজে আমাৰ কৰ্মৰ যোগেদিয়ে ভাবিলে যে তেখেত এজন আধ্যাত্মিক দিশত বা থকা ব্যক্তি বা সমাজৰ প্ৰতি চিন্তা কৰা ব্যক্তি। সেইকাৰণে মোক আমাৰ আম্বেদকাৰ ফাউণ্ডেশ্যনে আমাৰ 2023 চনত আম্বেদকাৰ ফাউণ্ডেশ্যনে আমাক কৰিছিলে, আম্বেদকাৰ বঁটাৰ কাৰণে চিলেক্ট কৰিছিলে। সেইটো আমাক দিল্লীত দিছিলে। সেইটো আমি বঁটা পাবলৈ সক্ষম হৈছিলোঁ সমাজৰ সহায়ত ব্ৰতী থকাৰ পাছত। তাৰপিছত অসম ভিত্তিটো ইয়াতে হৈছিলে, আমাৰ ইয়াতো আমাক শৈক্ষিক বঁটা বুলি দিছিলে, জ্যোতিবাই ফুলে শৈক্ষিক বঁটা দিছিলে, বিভিন্ন সংগঠনে দিছে, বা সমাজ প্ৰাণ বঁটা পাইছিলোঁ আমি। আমাৰ শংকৰী সংঘৰ পৰাও আমি লোকচুক যি শাখা আছে তাৰ পৰা আমি ধৰ্ম প্ৰচাৰক গুৰুৰ আমি উপাধিৰে পাইছিলোঁ। গতিকে তেনেকৈ আৰু আছে কিছু, আমি আৰু সেইখিনি ক'বলৈ সমাজৰ ওচৰত নাযাওঁ, কাৰণ বিশেষকৈ নিজক বঢ়াই কোৱাটো আচলতে এটা অপৰাধতে পৰে। তথাপি আপুনি জানিব বিচৰাৰ কাৰণে মই ক'লোঁ যে সমাজে বিচাৰে যে যিজন ব্যক্তিয়ে সমাজৰ উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰে, আৰু ময়ো সেই কৰি ভাল পাওঁ, আত্মাত তৃপ্তি পাওঁ, আৰু সেইটো এটা আদৰ্শ হওক বুলি মই ভাবোঁ উঠি অহা প্ৰজন্মৰ। কাৰণ যিহেতুকে ইয়াতে আমি যিটো বৰ্তমান আমি জীয়াই আছোঁ, যিটো পশ্চিমীয়া যিটো সংস্কৃতি, সেইটোৰ প্ৰতিহে বেছি মানুহ আকৰ্ষিত হৈছে, কিন্তু নিজৰ যিটো দায়বদ্ধতা সেইখিনি পাহৰি গৈছে। ক'বলৈ গ'লে বহল হ'ব, সেইকাৰণে আধ্যাত্মিকতাৰো প্ৰয়োজন আহি পৰিছে। মই সেইকাৰণে সেই সমাজত একনিষ্ঠ হিচাপে ব্ৰতী আছোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্মখিনি অকণমান আচল সত্য, আচল পথলৈ ঘূৰি আহে, বা আচল পথেদি পৰিচালিত হয়। আজিকালি ছ'চিয়েল মাধ্যমত দেখা যায় যে বহুতে বঁটা বাহন বুলি ক'লে বেয়া পায়, বা যিজনক দিয়ে তেওঁলোকৰ কিবা বিৰোধী মন্তব্য কৰে। আচলতে মই ভাবোঁ যে সেই যিজন ব্যক্তিক বঁটাটো প্ৰদান কৰা, তেওঁক আচলতে এনেই বঁটাটো প্ৰদান কৰা নহয়। তেওঁৰ বিভিন্ন ধৰণৰ কৰ্ম আছে, সেই কৰ্মৰ যোগেদি তেওঁ আচলতে সেই বঁটা পাবলৈ সক্ষম হয়, যিদৰে আপুনি লাভ কৰিছে। মই ভাবোঁ যে সেই বঁটাটি এটা প্ৰেৰণা, যিটো প্ৰেৰণাৰ যোগেদি আজিৰ সমাজখনে সেই অতীতত কি কৰিছিল সেই কথাখিনিৰ পৰা তেওঁলোক আঁতৰি আহিব পাৰে, এটা নতুন তেওঁলোকে জীৱন লাভ কৰে। যে আগতে ধৰক তেওঁ যিটো কাম কৰিছিল, আজি বঁটাটো পোৱাৰ পাছতে এনেকুৱা এটা দায়িত্বত আহি পৰে, বা তেওঁলোকে এটা ভাবি লয় যে মই এইটো কাম যদি কৰোঁ তেতিয়াহ'লে এইটো বেয়া হ'ব, গতিকে মই বেলেগ এটা কৰিব। বিভিন্ন ধৰণৰ সমস্যাবোৰৰ পৰা তেওঁলোক আঁতৰি আহিব পাৰে, আৰু নিজকে আগুৱাই যাবৰ কাৰণে এটা প্ৰেৰণা লাভ কৰে। আচলতে প্ৰেৰণা দিবৰ কাৰণে আচলতে সমাজখনে বঁটা প্ৰদান কৰে, এইটো আচলতে মই ভাবোঁ ভালেই কৰিছে তেওঁলোকে, আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকে নতুন নতুন কাম কৰি যাওক, আৰু বঁটাটো এটা প্ৰেৰণা, আগতেও কৈছোঁ যে বঁটাটো এটা প্ৰেৰণা তেওঁলোকৰ, আৰু সেই প্ৰেৰণাকে তেওঁলোকে আদৰ্শ হিচাপে আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। আমি এতিয়া আহিছোঁ আধ্যাত্মিক জীৱনৰ কথা। ইতিমধ্যে আপুনি কৈছে যে আমি জানো যে আপুনি ভাগৱত ব্যাখ্যা কৰে, একোজন পাঠক হয়, নামাচাৰ্য, বিভিন্ন ধৰণৰ লগত আধ্যাত্মিকতাৰ লগত জড়িত হৈ আছে। এই আধ্যাত্মিকতাৰ লগত জড়িত হোৱাৰ পাছত আমি জানো যে শাস্ত্ৰ ভাগৱতে আমাক মনুষ্যৰ জীৱনটো দুটা ভাগত ভাগ কৰিছে বুলি কয়। এই আধ্যাত্মিকতাইনো মনুষ্যক অৰ্থাৎ নৰক দুটা ভাগতনো কেনেদৰে ভাগ কৰিছে, সেই ভাগ দুটানো কি কি, আৰু সেই আধ্যাত্মিকতা জীৱন আমাৰ সমাজত কিয় প্ৰয়োজনীয়তা হয়? আজি যুৱ প্ৰজন্মই আধ্যাত্মিকতাৰ জীৱনটো প্ৰয়োজনীয়তা আছেনে? যদি আছে তেনেহ'লে
কিদৰে প্ৰয়োজনীয়তা আছে তাৰ কাৰণে এটা আমাৰ যুৱ প্ৰজন্মলৈ আপোনাৰ মন্তব্য কি? বা যুৱ প্ৰজন্মৰ আজি সমাজখনৰ দায়বদ্ধতা কি? আধ্যাত্মিক সমাজখনৰ তেওঁলোকৰ দায়বদ্ধতা কেনেধৰণৰ আমি জানিব বিচাৰোঁ। হয়, সুন্দৰ প্ৰশ্ন কৰিলে। আচলতে আধ্যাত্মিকতাটো প্ৰয়োজনীয়তা এইটো কাৰণে হৈছে, বৰ্তমান যুগত যিটো পশ্চিমীয়া সংস্কৃতি তাৰ প্ৰতি আমাৰ যুৱ যুৱতীসকল আকৰ্ষিত হৈছে। ইয়াৰ মূল কাৰণ কিন্তু তেওঁলোকৰ পিতৃ মাতৃ। কাৰণ আজি যদি মই নামাচাৰ্য দায়িত্বত বহিব পাৰিছোঁ, কাৰণ সেইটো মোৰ ককাদেউতাৰ আদৰ্শ। মোৰ মাতৃ আইসকলৰ নামাচাৰ্য হৈ আছে, মোৰ দাদা আমাৰ পুৰুষসকলৰ তাত নামাচাৰ্য হৈ আছে। যদিও তেওঁ মানে নামতি হৈ আছে, কিন্তু তেখেতৰ মই বিভিন্ন যোৰহাট জিলাত ওলাই যোৱাৰ কাৰণেহে অৱশ্যে নামাচাৰ্যৰ দায়িত্বভাগ পাবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানটো যোৰহাট জিলাৰ অবিৰত যিটো কেন্দ্ৰীয় ভাগৱত কমিটিৰ আমি অধমীয় সভাপতিৰ দায়িত্ব বহন কৰি আছোঁ। গতিকে ৰাইজে সেইটো বিচৰাৰ বাবে আচলতে আধ্যাত্মিক বস্তুটো এনেকুৱা, ইয়াতে ভাল আৰু বেয়া যে দুভাগ বুলি যে কৈছে, ভাল বেয়া দুটা দিশহে, আধ্যাত্মিক দুটা নহয়। আধ্যাত্মিক বস্তুটো হৈছে পৰমাত্মাক আমি যিটো জানিব পৰা বস্তু, বা তেওঁৰ ফালে আমি যিটো ধাৱমান হয়। আমি আচলতে পৰম ব্ৰহ্মৰ পৰা আমি ক'ৰ পৰা আহিছোঁ, কোন হয়, কিয় আহিছোঁ, আমাৰ কৰণীয় কি, সেই বস্তুটো জানিব বিচৰাটোৱে আধ্যাত্মিক বস্তু। এতিয়া আমি যেতিয়া জীৱ আত্মাই জানি যাম, জীৱ আত্মা হৈছে চাৰিবিধ জীৱ আছে। আমাৰ উৰণ, বুৰণ, গজন, ভ্ৰমণ, এইবিলাক ক'বলৈ গ'লে বৃহত্তম হ'ব। গতিকে সেইখিনি মই বহল নকৰোঁ, পৰৱৰ্তী সময়ত কেতিয়াবা আমি আলোচনা কৰিম। এতিয়া হ'ল কি, আমি চাৰিমুঠি জীৱতে পৰি যায়, মনুষ্যও জীৱতহে পৰে। আমি অৰ্থাৎ ভ্ৰমণকাৰী জীৱ, পশু পক্ষীৰ লগত যেনেকৈ ভ্ৰমণ কৰি আছোঁ, আমি ভ্ৰমণ কৰি আছোঁ। গতিকে উৰণ যিসকল উৰি ফুৰিছে আপোনাৰ চৰাই চিৰিকটি, বুৰণ যিবিলাক মাছ কাছৰ পৰা ধৰি, গজন গছ গছনি, সকলো জীৱতে পৰে। এতিয়া আমি মনুষ্যও জীৱতে পৰিছোঁ। গতিকে আমি যেতিয়া আধ্যাত্মিক অৰ্থাৎ আমি যেতিয়া ভগৱন্তৰ চিন্তা যে মই কোন, কিয় আহিছোঁ, ক'ৰ পৰা কি কৰণীয় আছে, এই চিন্তাটোৱে আচলতে আত্মচিন্তন। আত্মচিন্তনত যেতিয়া আমি গুচি যাম, সেইটোৱে পৰমাত্মাৰ লগত আমি লীন হোৱাৰ পথ। আচলতে আধ্যাত্মিকতা বস্তু সেইটো। আমি যেতিয়া নামঘৰলৈ যাওঁ, আমি ভাবোঁ চকুকেইটা বন্ধ কৰিয়ে ভগৱানক ভাবোঁ, তাৰমানে অৰ্থাৎ আমি হৃদয়ত আত্মাত আমি ভাবোঁ, আত্মৰমণ। গতিকে আমি আত্মাত ভাবিব লাগিব যে মই কোন, কিয় জন্ম লৈছোঁ, মোৰ কৰণীয়। ইয়াতে হৈ যায় কি, আমি মনুষ্য যেতিয়া জন্ম হয়, যেনেকৈ আপুনি পজিটিভ নেগেটিভ, দেৱতা অসুৰ, তেনেকৈ মনুষ্যৰ ভিতৰতো আমাৰ মানুহ প্ৰতিজন ব্যক্তি, অৱশ্যে আমি যোগো কৰোঁ, মই পতঞ্জলিৰ পৰা প্ৰশিক্ষণ লৈ আছোঁ। গতিকে আমাৰ দুটা মস্তিষ্ক থাকে, এটা গুৰু মস্তিষ্ক, এটা লঘু মস্তিষ্ক। ৰাইট ছাইডটো গুৰু মস্তিষ্ক, জ্ঞান পজিটিভ জ্ঞান থাকে, আৰু লেফ্ট ছাইডটোত নেগেটিভ জ্ঞান থাকে। আমি যিটো অনুলোম বিলোম প্ৰাণায়াম বুলি কৰোঁ, তেতিয়া আমাৰ সন্তুলন, অৰ্থাৎ দুইটা ব্ৰেইনটো লেভেলত ৰাখে। সেইকাৰণে আমি যেতিয়া যোগত যাওঁ, পৰমাত্মাক যেতিয়া আমি চিন্তন কৰোঁ, নাভিপা মস্তকলে চক্ৰ আমাৰ সজাগ হৈ যায়, হোৱাৰ লগে লগে আমি ব্ৰহ্মত আত্মাটো লীন হওঁ। আৰু তেতিয়াই আমাৰ যেতিয়া মন আত্মাবিলাক, মন যেতিয়া গৈ গোটেই ইন্দ্ৰিয়সকল গৈ যেতিয়া মনে সেইটোৱে আত্মাৰ লগত সম্বন্ধ হৈ যায়, তেতিয়াই আমাৰ মনটো স্থিৰ হয়। আৰু আত্মাৰ কথামতে আমি চলিলেই আচলতে মানুহ সতৰ ৰজতমত 3 গুণ আছে। গতিকে সেই সৎ পথেদি সৎগুণবিলাক জাগিত হ'ব, আৰু তেতিয়া আমি সৎ পথেদি পৰিচালিত হ'ম। আৰু যদি নহওঁ, আমি সেই নেগেটিভ যিটো আমাৰ ব্ৰেইন, অৰ্থাৎ লঘু মস্তিষ্ক, বাওঁ মগজুৱে কামটো বেছি কৰিব, নেগেটিভ চিন্তা, নেগেটিভ জ্ঞানবিলাক, নেগেটিভ বুদ্ধিবোৰ আহিব, তেতিয়া আমাৰ কি হ'ব, এই খন্তেকীয়া সুখবিলাক বৰ ভাল লগা হ'ব। ইয়াতো ভাগ আছে, ওপৰো 3 ভাগ আছে। গতিকে বহল হ'ব এইবিলাক গীতাত উল্লেখ পায়। গতিকে সেই খন্তেকীয়া সুখটো যেতিয়া মানুহবিলাকৰ ভাল লাগিব, সেইফালেই মানুহবিলাক ধাৱমান হ'ব। খন্তেকীয়া সুখটো পোৱাৰ পিছৰ পৰিণতিটো আকৌ দুখ বেছি হয়। সেইটো মানুহে জ্ঞানেৰে নথকাৰ কাৰণে নেদেখে, অজ্ঞানতা। গতিকে সেইখিনি কৰিবলৈ যাওঁতে, মানুহবিলাকে খন্তেকীয়া সুখৰ পিছত যাওঁতে, তেতিয়া আমাৰ প্ৰয়োজনীয় বস্তুটো লাগিব। যেনেকৈ আমি যদি আজি বিচনী মাৰি আছিলোঁ, তাৰ ফেনখন ল'লোঁ, ফেনখনৰ পৰা আমি AC-টো ল'লোঁ, তাৰমানে আমি গৈ আছোঁ বেলেগ এখন দুনীয়াত। কিন্তু সেই বিচনী মৰা মানুহ জীৱজনো এতিয়াও জীয়াই আছে, কিন্তু মই AC-ত থকাজনো জীয়াই আছোঁ। অৰ্থাৎ কোনো তাত পাৰ্থক্য একো নাথাকে। শ্বাস প্ৰশ্বাস থকালৈকে তেওঁ জীয়াই আছে, ময়ো জীয়াই আছোঁ। খালি মোৰ জীয়াৰ ষ্টাইলটো অৰ্থাৎ ৰাজসিকলৈ গৈ আছে। যে ৰাজসিকলৈ যাওঁতে মই ভাল বেয়া কাম কৰিব লাগিব, কৰি মেলি মই আনি টকাটো কালেক্ট কৰিব লাগিব। তাৰমানে অৰ্থাৎ মই ভুল কাম কৰি হ'লেও আনিব লাগিব।
তাৰমানে মই ভুল পথটো বাছি লৈছোঁ। সেই তেনেকৈ উঠি অহা নৱপ্ৰজন্মই আজি এটা চাকৰি পাম, ভালকৈ শিক্ষা লওঁ, সেইকাৰণে মই বাহিৰলৈ গৈছোঁ। বাহিৰলৈ গৈ তাত কি কৰিছে মাক দেউতাকে নাচায়। তাত মোৰ নিজৰ হোষ্টেল আছে, মই নিজে জানো। মোৰ ভাড়া ঘৰ আছে, মই জানো তাত আহি ল'ৰা ছোৱালীবিলাকে কেনেকৈ কি ব্যৱস্থাত থাকে মেলে। আৰু আমাৰ ওচৰত থাকিব নোৱাৰে, আমি বেয়া গুণবিলাক তদন্ত কৰি থাকোঁ কাৰণে আমাৰ তাৰপৰা ঘৰ খালী গুচি যায়। কিন্তু সেইখিনি ক'ত আহে? গাৰ্জেনৰ ওপৰত আহিব। গাৰ্জেনে যেতিয়া মোক ককা দেউতাহঁতে এটা মাতৃহঁতে এটা আদৰ্শ দিলে, সেই আদৰ্শ লৈ আজি মই এই জেগাত আছোঁ। গতিকে ঘৰখনত সেইকাৰণে শিক্ষা দিওঁতেই ভাবোঁ যে ল'ৰা ছোৱালীবোৰক আমি সৰুৰ পৰাই শিকাব লাগে, ভগৱানক ভাবিবা, এজন আছে যালে ভয় কৰিবা, পিতৃ মাতৃক শ্ৰদ্ধা কৰিবা, তাৰ লগত শিক্ষাটো লৈ যোৱা। শিক্ষাটো হ'ল এটা জীৱিকাৰ পথৰহে মেইন সম্বল। কাৰণ শিক্ষা লোৱাৰ পিছত তেওঁ জীৱিকা এটা ল'ব। ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, এডভকেট হওক, XYZ কোনোবা এটা কৰ্মসংস্থাপনতে ব্যস্ত বা টেকনিকেলতে হওক ব্যস্ত হ'ব। এইটো শিক্ষাই সেইটোহে কৰিব। কিন্তু জ্ঞানটো আমাৰ এইকাৰণে প্ৰয়োজন। শিক্ষাটো লৈ দেখা যায় যে শিক্ষা লৈও কিছু শিক্ষাৰ্থীয়ে গুৰুসকলক চুৰি মাৰিছে, হত্যা কৰিছে। তেনেকৈ শিক্ষা কিয় প্ৰয়োজন হৈছে? এনেকুৱা শিক্ষা কিছুমান দেখা যায় যিটো শিক্ষা লৈ ডাঙৰ প্ৰতিষ্ঠিত ডক্টৰ ইঞ্জিনিয়াৰো হৈ গৈছে, প্ৰতিষ্ঠিত ব্যৱসায়ী হৈ গৈছে, কিন্তু পিতৃ মাতৃক নি পেলাই ৰাস্তাত এৰি থৈ আহিছে। আকৌ কেতিয়াবা সেই পিতৃ মাতৃক নি পেলাই আপোনাৰ বৃদ্ধাশ্ৰমত ৰাখে, হয়নে বাৰু? সেইখিনি শিক্ষা কেনেকৈ কৰিব? গতিকে সেইকাৰণে তাৰ জ্ঞানটো নাই, আধ্যাত্মিকতা নাই। সি বুজা নাই যে যিটো মই এতিয়া কৰিছোঁ সেইটো মোৰ ল'ৰাটোৱে মোকো কৰিব, কাৰণ সিটো দেখি আছে, হয় নাই? তাৰমানে আমি জ্ঞানৰ অভাৱতে সেই বস্তুখিনি দেখা নাই। ভাবিছোঁ যে মই বৰ্তমান ধুনীয়া গাড়ীখনত গুচি গ'লোঁ, সুখ পাইছোঁ, মোৰ মা দেউতাটো আৱৰ্জন হৈছে। সেইটো নহয়। মই যিটো কৰিছোঁ মোৰ ল'ৰাই দেখি আছে, সেইটোৱে কাইলৈ মোক ঘূৰাই কৰিব। কৰ্মৰ ফালৰ পৰা কোনো বাচি যাব নোৱাৰে। সেইকাৰণে আধ্যাত্মিকতাটো জৰুৰী হৈ পৰিছে, বিশেষকৈ অভিভাৱক। আৰু মই ভাবোঁ যে তাৰ লগতে আৰু এটা কথা আছে, যেতিয়া আজি বহুতখিনি বেয়া দিশলৈ গৈ আছে, বহুতবিলাক আমি নিউজ পাই থাকোঁ, ক'ৰবাত কিবা অবৈধ সম্বন্ধ, পৰকীয়া প্ৰেম, কিবা কিবি, এইবিলাকতো একোটা আধ্যাত্মিকৰ অভাৱৰ পৰাই হৈ আছে। যেতিয়া গৰ্ভস্থ থাকে সন্তানটো, অৱশ্যে সময় কম, বহল নকৰোঁ মই আৰু বেছিকৈ বহল কৰি বেয়া পাব। গৰ্ভস্থ থাকোঁতেই তাক এই ভাগৱত জ্ঞান শিকাব। তাৰমানে বোৱাৰীজনীক শহুৰ বা শাহুৰে আহি এক অধ্যায় শুনাব লাগে, বোৱাৰীজনীয়েও সেইটো শুনিব লাগে। তেতিয়া গৰ্ভতে শিশুটোৱে ভাগৱত তত্ত্ব বা ভকতি বস্তুটো লৈ আহিব। ভক্তি বস্তুটো লৈ আহিলে শিক্ষা কমি নাযায়। আমাৰ দিনত আমি প্ৰাৰ্থনা কৰিছিলোঁ, কিয় হয়? আমাৰ আইতা ককা দেউতাই সন্ধিয়া টাইমত আমি প্ৰাৰ্থনা কৰিবই লাগিব, গুৰুঘৰ সোমাবই লাগিব। আজিও মোৰ ল'ৰা গুৰুঘৰ সোমাব, মোৰ নাতিপুতি গুৰুঘৰ সোমায়। সেইবিলাক আমি এটা আদৰ্শ ৰাখিবলৈ চেষ্টাহে কৰিছোঁ। সেইকাৰণে আমাৰ গৰ্ভৱতী সেই সন্তানটো বোৱাৰীগৰাকী থাকিলে পহু শাহুৰ কাৰণে তাতে শাস্ত্ৰবোৰ শিকাব লাগে। সেইবিলাক শাস্ত্ৰত উল্লেখ আছে। ভক্ত প্ৰহ্লাদে গৰ্ভত থাকোঁতেই অসুৰৰ পিতেক, হিৰণ্যকশিপুৰৰ পিতেক, কিন্তু তেওঁ কেনেকৈ ভকত? অৰ্থাৎ গৰ্ভত থাকোঁতেই নাৰদৰ মুখেদি ভাগৱত শুনিছিল। অভিমন্যু লেচক, অভিমন্যু গৰ্ভত থাকোঁতেই, অৰ্থাৎ পিতৃয়ে কৈ আছিলে যে হেৰিত সোমোৱা কথা, আমাৰ চক্ৰবিহুত কেনেকৈ সোমাব, কৈ থাকোঁতে গৰ্ভতে শিকিছে। কিন্তু যেতিয়া সুভদ্ৰা টোপনি গ'ল, ওলোৱাটো নিশিকিলে, পাহৰি গ'ল। সেইটো নোপোৱাৰ কাৰণে তেওঁ মৃত্যু। কিন্তু এইবিলাকতো শাস্ত্ৰত উল্লেখ আছে। আৰু অনেকখিনি কাহিনী আছে, ক'বলৈ গ'লে বহুত দীঘল হ'ব, কাৰণ যিহেতুকে আপোনালোকৰ প্ৰগ্ৰেমটো এটা সময় বন্ধা থাকে। গতিকে মই ভাবোঁ যে যুৱ প্ৰজন্মক আমি যদি আধ্যাত্মিকতাটো শিক্ষাৰ লগত চৰকাৰকো সেইটো দায়িত্ব আছে, আমি অনুৰোধ কৰোঁ চৰকাৰেও সেইটোৰ প্ৰতি লক্ষ্য ৰাখি এটা আধ্যাত্মিক ক্লাছ মানে কোৰ্চ এটা তাত ভিতৰত দিবই লাগে, যিটো যোগেদি আমি ল'ৰা ছোৱালীবিলাক এজন সুস্থ সবল নাগৰিক হিচাপে মানে থিয় দিব পাৰে। কাৰণ এজন ব্যক্তিৰ নিজৰ সংসাৰখনৰ প্ৰতি দায়িত্ব আছে, বাই ভনী ককাই ভাইৰ প্ৰতি দায়িত্ব আছে, গাঁওখনৰ প্ৰতি দায়িত্ব আছে, ওচৰ চুবুৰীয়াৰ প্ৰতি দায়িত্ব আছে, নগৰখন দেশখনৰ প্ৰতি দায়িত্ব আছে, গোটেই ৰাষ্ট্ৰখনৰ প্ৰতি দায়িত্ব আছে। তেতিয়াহে এজন সম্পূৰ্ণ ব্যক্তি। অকল নিজক লৈ জীয়াই থকাজনক বহুতকৈ আৰু নিজ বুলি শাস্ত্ৰই কৈছে। কাৰণ পশুৱেও নিজে ঘটিছে, নিজে খাইছে, শুইছে, মৰি গৈছে। আমি মনুষ্য হৈ যদি নিজে ঘটি নিজে খাই নিজে মৰি যাওঁ, তেতিয়া পশু আৰু আমাৰ কোনো পাৰ্থক্য নাথাকে। সেইকাৰণে মই ভাবোঁ বা মই কওঁ, শাস্ত্ৰই যিটো কৈছে মই সেইটোহে কৈছোঁ, যে আমি সাধাৰণ মনুষ্যতকৈ অকণমান ওপৰ স্তৱ চিন্তন কৰিব লাগে, পৰম ব্ৰহ্মক চিন্তন কৰিব লাগে। আৰু মই কোন, কিয় আহিছোঁ সংসাৰলৈ, কিয় যাব, কি কৰি যাব লাগে, সেই কৰণীয়খিনি যেতিয়া অনুভৱ কৰিব, তেতিয়াই জীৱই সুস্থ মানসিকতাৰে এজন সুস্থ সবল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত হ'ব।
আৰু ইয়াতেই আচলতে যি স্বৰ্গৰ সুখ সেইটো অনুভৱ কৰিব পাৰিব। সেইকাৰণে উঠি অহা প্ৰজন্মৰ প্ৰতি মই প্ৰচেষ্টা কৰি আছোঁ। মই নিজৰ অঞ্চলৰ নিজৰ গাঁওখনৰ যথেষ্ট যুৱক সলনি হৈছে। মই তেওঁলোকৰ প্ৰতি অতি শ্ৰদ্ধা আৰু মই তেওঁলোকক শলাগ ল'বলগীয়া হৈছে এই চেনেলৰ যোগেদিয়ে। কাৰণ যিটো অতি পিছপৰা বুলি আমাক সকলোৱে অৱশ্যে সেৱা কৰি আহিছিল, আজি কিন্তু যোৰহাট জিলাত শ্ৰেষ্ঠ গাঁও হিচাপে তেওঁলোকে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে মই তেওঁলোকক নমস্কাৰহে কৰিছোঁ। যদিও মোৰ পুত্ৰ ভাই ককাইখিনি আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাক আৰু কণ মইনাসকললৈকে মই যিটো পথ দেখাবলৈ চেষ্টা কৰিছোঁ, তেওঁলোকে সেই আদৰ্শত গৈ আজি শ্ৰেষ্ঠতম গাঁও হিচাপে তেওঁলোকে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে। তেওঁলোকে আমাৰ ভাগৱত ৰসামিত যিটো আমাৰ শংকৰী সংঘৰ পৰা অনুষ্ঠান কৰিছে, তেওঁলোকে স্বীকৃতিপত্ৰ দি থৈ গৈছে এখন ডাঙৰ হেৰি কৰি, যে আপোনালোকে শ্ৰেষ্ঠ গাঁও হিচাপে আমি স্বীকৃতি দিলোঁ। গতিকে সেই আদৰ্শ হিচাপে প্ৰতিখন গাঁও লৈ যাব পাৰিব প্ৰতিজন ব্যক্তি। মোৰ নিচিনা অনেকজন আছে, তেওঁলোকে হয়তো আগলৈ ওলাই অহা নাই। তেওঁলোককো বিনম্ৰ অনুৰোধ জনালোঁ, ওলাই আহক, নিজৰ নিজৰ অঞ্চলটোৰ প্ৰতি দায়বদ্ধতা লৈ আধ্যাত্মিকতা দিশৰে সকলোকে বঢ়াই বুজাই আগবঢ়াই লৈ যাওক। তেতিয়াহে সেই অঞ্চলটো সুস্থ শান্তি সবল হ'ব। আৰু ক'বলৈ গ'লে বহুতেই আছে আমাৰ গাঁওখনৰ ইতিহাস ইতিবৃত্ত এনেকৈ সলনি হ'ল। পৰৱৰ্তী সময়ত মই যদি সময় পাওঁ আগবঢ়াই যাম। আৰু আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে আনি যে এইখন সুযোগ আমাৰ অধমক দিলে। আমি ইমানৰ যোগ্য প্ৰাৰ্থী নহয় সকলোৱে। গতিকে ইমানতে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আৰু কিবা যদি ভুল ক্ৰুটি অপৰাধ হৈছে সমূহ অসমবাসী ৰাইজে তথা আমাৰ দৰ্শক মণ্ডলী সকলোৱে নিজৰ দাস বুলি ক্ষমা কৰিব বুলি আমি প্ৰাৰ্থনা জনাই মোৰ বক্তব্য। ইতিমধ্যে আপুনি কৈছে যে শংকৰী সংঘ সমাজখনে আপোনালোকৰ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠা অৰ্থাৎ তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছে। এটা অসমবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ। আমি আশা কৰোঁ যে অসমৰ যিমানকেইটা অঞ্চল আছে প্ৰত্যেকখন গাঁৱেই আদৰ্শ হওক, আৰু সেই আদৰ্শ গাঁওবোৰত আপোনাৰ দৰে এজন ব্যক্তি জন্ম হওক, আপোনালোকৰ দৰে আদৰ্শ হওক, সমাজখনে সৎকৰ্ম কৰক, সৎ জ্ঞান সৎ বুদ্ধি আৰু সুপথেৰে পৰিচালিত হওক, নিজৰ কৰ্ম কৰক, সমাজৰ প্ৰতি তেওঁলোকৰ যি দায়বদ্ধতা আছে সেই দায়বদ্ধতাৰ প্ৰতি তেওঁলোকে মনোযোগ দিয়ক আৰু দুপদূপে আগবাঢ়ি যাওক। আজিৰ প্ৰজন্মই দেশৰ ভৱিষ্যত। আমি আশা কৰোঁ যে আজিৰ আমাৰ যি অসম ভূমি, এই অসম ভূমি সেই তাহানিতে কৰি থৈ যোৱা ভূপেন হাজৰিকাই হওক বা লক্ষ্মীনাথ বেজবৰুৱাই হওক বা বিভিন্নজনে আমাৰ অসমখনৰ বিষয়ে যিখিনি বৰ্ণনা কৰি থৈ গৈছে, সেইখিনি আজিৰ তাৰিখত অৰ্থাৎ সেই কবিতাৰ জৰিয়তে তেওঁলোকে যিখিনি কৰি গৈছে সেইখিনি সঁচাকৈ আজিৰ তাৰিখতো সুন্দৰ হৈ থাকক। আমি আশা কৰোঁ অসমৰ প্ৰতিজন যুৱ প্ৰজন্মই সাহিত্যৰ দিশত হওক, ভাষা সংস্কৃতিৰ দিশত হওক, আধ্যাত্মিক দিশত আগবাঢ়ি যাওক। আধ্যাত্মিকতা মানুহৰ জীৱনত প্ৰয়োজনীয়তা আছে। আধ্যাত্মিকতাই সুন্দৰ দিশ এটাৰে আমাৰ সমাজখনক আগুৱাই লৈ যাব পাৰে। আমি আশা কৰোঁ আজিৰ যুৱ প্ৰজন্মই আধ্যাত্মিক দিশলৈ আগবাঢ়ক। 24 ঘণ্টাৰ আধ্যাত্মিকতাত ভাগৱত শাস্ত্ৰ পাঠ কৰাৰ প্ৰয়োজনীয়তা নাই। মাত্ৰ দিনটোত 5 মিনিট সময় লওক, 10 মিনিট সময় লওক। আধ্যাত্মিকতাৰ যি শাস্ত্ৰ ভাগৱতেই হওক বা গীতাৰ শাস্ত্ৰই হওক, তাৰ মাজত থকা যিখিনি বৰ্ণনা 2 মিনিটৰ বাবেও যদি তেওঁলোকে যদি অধ্যয়ন কৰে, আমি কোন, আপুনি কোন, জীৱন কি, সকলো আপুনি সেই আধ্যাত্মিক শাস্ত্ৰসমূহৰ মাজতেই পাব। আমাৰ মাজত আজি উপস্থিত থকা বিশিষ্ট অতিথি, ভাগৱত ব্যাখ্যাকাৰ, পাঠক, জ্যোতিষী, বিশিষ্ট সমাজসেৱক আজি আমাৰ মাজত উপস্থিত থাকি ইমান সময় আমাক সুন্দৰভাৱে অসমবাসী ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিলে। আপোনাৰ সুন্দৰ জীৱন আমি শুনি সুখী হ'লোঁ। আমি আশা কৰোঁ অসমবাসী ৰাইজেও আপোনাৰ জীৱনক সুন্দৰভাৱে আঁকোৱালি ল'ব। ইয়াকে কৈ আজি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।